নমস্কাৰ আপোনালোক সকলোকে মোৰ বিডি ক্ৰিয়েশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। বহুদিন ধৰি ভিডিঅ' দিবলৈ পৰা নাই, তাৰ বাবে খুবেই দুখিত। আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তেনে বলকচোন ফ্ৰেণ্ডছ, ভিডিঅ'টি আৰম্ভ কৰোঁ। মই প্লাষ্টিকৰ গিলাচ আৰু ৰছীৰ দ্বাৰা এটি ক্ৰাফ্ট বনাম। তাৰ কাৰণে মই প্লাষ্টিকৰ গ্লাছ দুটা লৈছোঁ, আঠা লৈছোঁ, কেঁচি লৈছোঁ আৰু এয়া ৰছী লৈছোঁ। প্ৰথমে মই গ্লাছৰ মাজৰ অংশখিনি ভালদৰে কাটি ল'ম ৰাউণ্ড শ্বেপত। মই দুয়োটা গ্লাছৰে মাজৰ অংশখিনি ভালদৰে এনেদৰে কাটি লৈছোঁ। এতিয়া মই গ্লাছ দুটা আঠাৰে লগাই দিম। ভালদৰে লগাব যাতে খুলি নাযায়। এনেদৰে মই দুয়োটা গ্লাছেই ভালদৰে আঠাৰে লগাই দিম। এতিয়া মই পুনৰ আঠা দি ৰছী কেইডাল লগাবলৈ আৰম্ভ কৰিম। এয়া মই ৰছী লগাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে ৰছীৰ সলনি ঊল ব্যৱহাৰ কৰিবও পাৰে, তেতিয়াও খুব ধুনীয়া দেখা হয়। যিহেতু মই ৰছী ব্যৱহাৰ কৰিছোঁ, ৰছী আছিলে। এনেদৰে মই গ্লাছটোত গোটেইখিনি ৰছীৰে ভালদৰে মেৰিয়াই যাম। আঠা ভালদৰে লগাব যাতে খুলি নাযায়। গোটেইখিনি মেৰুৱা মোৰ হৈ গ'ল। এতিয়া মই অকণমান ডেক'ৰেট কৰি দিম, দেখিবলৈ ভাল লাগিব। এয়া মই ৰছীৰে সৰু সৰু ধুনীয়া ফুল বনাম। আপোনালোকে বেলেগ বেলেগ ডিজাইনো দিব পাৰে, যিকোনো ষ্টন হওক বা তেনেকুৱা কিবা মণি দিব পাৰে লগাই। এয়া মই ইয়াতে ৰছীৰে বনোৱা ফুলটো লগাই দিলোঁ। এতিয়া মই তাৰে ওপৰত এটা মণি দি দিম আৰু তেনেকৈ মই গ্লাছটোৰ চাৰিওপিনে কিছুমান সৰু সৰু ষ্টন ঊলেৰে ফুল বনাই দি দিম। এয়া মই ঊলৰ ফুল লগাই দিছোঁ। তেনেকৈ আৰু মই সৰু সৰু ষ্টন লগাই দিম। এয়া মোৰ হৈ গ'ল বনোৱা। এতিয়া ইয়াতে মই ফুল সজাই থ'ম। ফুল সজাইও থ'ব পাৰে, নহ'লে বা এনেও শ্ব' কৰি থৈ দিব পাৰে। এয়া চাওক, মই ফুল সজাই থৈ দিছোঁ। খুবেই ধুনীয়া হয় আচলতে বনোৱাৰ পিছত। মই তেনেদৰে আকৌ বেলেগ এটাও বনাইছিলোঁ। এইটো বেলেগ এটা বনাইছিলোঁ মই। ইয়াতে অকণমান ডিজাইনবোৰ অকণমান বেলেগ কৰি দিছোঁ আৰু আজি বনোৱাটো মই একেবাৰে চিম্পুল কৰি বনাইছোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি ইমানেই। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাব। সদায় কোৱাৰ দৰে যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ইমানেই। ধন্যবাদ।